ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ, বুজাই বুজিছে আৰু ধুনীয়া ঘৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় বুলি কৈছে নহয় মাইনা। যিখন দৰ্জা ডাঙৰ দৰ্জা যিজন ব্যক্তি অহা যোৱা কৰে তেওঁহে ইয়াৰ বেদনাটো গম পায়, আৰু যিজন মিস্ত্ৰী বনাই থৈ অলৰেডি গুচি গৈছে তেওঁ ইয়াৰ সোৱাদটো লৈ গৈছে। এটা কথা বেয়া পাবা নেকি যে তোমাৰ ডাঙৰ দৰ্জাখন খুলি দিবা নেকি? কমেণ্ট বক্সটো বহুত দিন বন্ধ হৈ আছে, বন্ধ হ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন এই ভণ্টিজনে এই দৰ্জাখনৰ কথা কি ক'ব বিচাৰিছে। হাই বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় সকলোৱে ভালে আছে। ষ্টুডিঅ'ত মই হানিফ, মই ষ্টুডিঅ'ৰ পৰা সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই ভিডিঅ'টো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। চেনীটো চবেই খাই আহা, তুমি আৰু মই মিলি চিগনেচাৰকে খাওঁ। তুমিয়ে খোৱা মাইনা চিগনেচাৰ, তুমিয়ে খোৱা। আজিকালি তোমালোকৰ কিছুমান ছোৱালীৰ কাৰণে চিগনেচাৰ খোৱাৰ ফলত চিগনেচাৰৰ দাম 15 টকাৰ পৰা 25 টকা পালে। চাবা মাইনা, আজি চিগনেচাৰ খাই আছা, কালিলৈ যেতিয়া তুমি বয়ফ্ৰেণ্ড পাবা তেতিয়া যাতে তোমাৰ বয়ফ্ৰেণ্ডে আহি তোমাৰ মুখখন ওলাইছে গেলা গেলা ওলাইছে। ঠিক আছে এনেকুৱা ল'ৰাসকল, কোনোবা যদি ছিংগল ল'ৰা আছে মোকো কমেণ্ট কৰিবা, ময়ো মানে ছিংগল। তোমাৰতো কোনো গাৰ্লফ্ৰেণ্ড নাই ভণ্টি, তোমাৰতো বয়ফ্ৰেণ্ড অলৰেডি 20 জন তুমি পাৰ কৰিলাহে। তোমাৰ চেহেৰাই কয় তুমি 20 জন পাৰ কৰিছা। তোমাক যদি লাগে মই এজন চাই দিব পাৰোঁ। সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে, হয়নে গাইজ? বুজিছাই নহয়? হয় ভণ্টি, সৰু সৰু গছত ডাঙৰ ডাঙৰ ফল লাগে। সাৰ পানী পালেতো ডাঙৰ ডাঙৰ ফল লাগিবই। আমাৰ ইফালে ঘূৰি সৰু সৰু ৰঙালাও গছবোৰ দেখিছা নহয়, সেইবোৰত ডাঙৰ ডাঙৰ ফল লাগে। এনেকুৱা ধুনীয়া ধুনীয়া গ'ল ডাঙৰ ডাঙৰ ৰঙালাও লাগে। আৰু সৰু সৰু গছত, বেঙেনা গছত এনেকুৱা লম্বা লম্বা ভোলা বেঙেনা লাগে। বেঙেনা নহয় কিন্তু ভোলা বেঙেনা লাগে, এনেকুৱা মোটা মোটা ভেলা বেঙেনা লাগে। যদি লাগে তুমি এটা ভোলা বেঙেনা দিব পাৰা, তোমাৰ কামত আহিব। চাবা মানে আজিকালি ৰাস্তা ঘাটে বহুতো দমৰা ঘূৰি ফুৰে, সিহঁতে কিন্তু তোমাক চিলনীৰ নিচিনা থাপ মাৰি লৈ গুচি যাব আৰু তোমাৰ ফলবোৰ ভগাই খাব। ভণ্টি, তুমি পিছফাল কিয় দেখাইছা? আগটো দেখুওৱা না, লাজ লাগিছে নেকি? দিদি, তুমি লেট্ৰিনত গৈ কি ব্ৰেক ডেন্স লগাইছা? চাবা কাপোৰে কানিয়ে তোমাৰ হাগা যাব, হাগা যাব। কিছুমান ব্যক্তি আহি পেলাই ছ'চিয়েল মিডিয়াত যিকোনো ভিডিঅ' দি দিয়ে। তেওঁলোকৰ মাক দেউতাক নাই নেকি? এই ভিডিঅ'বিলাক নাচায় নেকি? এই ভিডিঅ'টো আপোনালোকে চাওক যে মানুহ দুনুহ একো চোৱা নাই। যেনেকৈ কাতিমাহ আহিলে কুকুৰে ৰাস্তাই মিট কৰে, ঠিক সেনেকুৱা ইয়াৰ দুটা দিন দুপৰবেলা এটা ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো ঢালিছে। একচুৱেলি ইহঁতক ঝাৰু দি কোবাব লাগে, বুজিছানে? ঝাৰু দি কোবাব লাগে। যদি বন্ধুসকলে এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, লগতে আইকন থকা বেলটো লাহেকৈ বন্ধুসকল যেনে তেনে দবাই দিব।